নিউজ সুকলমে সমাপন কৰিব পাৰোঁ। আৰু এটা আপোনালোকে মন কৰিব, নিজৰ আমাৰ যিসমূহ বেনাৰ আছে, মৰ্চাৰ হওক মণ্ডলৰ হওক, সকলোৱে যাতে নিজৰ নিজৰ নিৰ্দিষ্ট বেনাৰৰ পিছফালেহে আমি সকলোকে বিনম্ৰতাৰে অনুৰোধ, সৰ্বভাগত থকা সংকল্পৰ যাত্ৰা এই যাত্ৰা উদ্বোধন কৰিব মেয়ৰ শ্ৰী মৃগেন শৰণীয়া ডাঙৰীয়া। পিছফালে শাৰী পাতি শৃংখলাবদ্ধভাৱে থিয় হয়। আজি এই সংকল্প যাত্ৰাত সমস্ত মানুহ বহুত মানুহ দেখা পাইছোঁ। ইয়াতে আমাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য আহিছে, তেওঁলোকে বাইক দি আছে। আৰু ইয়াতে আমাৰ ইয়াতে গাড়ী আছে, যিটো গাড়ী কাৰণে ইয়াতে ৰেলি ওলাব, যাত্ৰা যিটো এই গাড়ীৰ পৰা আৰম্ভ হ'ব। সেই গাড়ীটো আমি ভালকৈ ইয়াতে সুন্দৰকৈ সজোৱা হৈছে, য'ত এই গাড়ীটো লৈ গান বজাই ইয়াতে যাব। আমাৰ ইয়াতে মই দুবাৰকৈ কাউন্সিলত আছোঁ, পৰৱৰ্তী সময়ত আমি তাৰপিছত আমি মেয়ৰ হৈছিলোঁ। তো গোটেইখিনি কাম আমি কৰি আছোঁ। আৰু যিহেতু আমাৰ ইয়াতে সকলো ক্ষেত্ৰত আমাৰ পূব গুৱাহাটী সমষ্টিত আমি কাম কৰি আছোঁ, দলে যেনেদৰে মানে আমাক দায়িত্ব দিয়ে, পৰৱৰ্তী সময়তো আমাক দায়িত্ব দিব। আৰু যোৱা আমাৰ সময়তো বহুত ধৰণৰ দায়িত্ব দিছে। দলে যদি যে যোগ্য বুলি ভাবে আৰু ৰাইজে যেতিয়া আমাক সঁহাৰি জনাব, নিশ্চয়কৈ আমি এই পদক্ষেপ আমি গ্ৰহণ কৰিম। পূব গুৱাহাটী সমষ্টিটো আমি তেনেধৰণে কাম কৰাবৰ কাৰণে আমি আগবাঢ়িম। পদযাত্ৰা আৰম্ভ হ'ব। যিহেতু ইতিমধ্যে বিজেপিয়ে কৈ আছে বিজেপি প্লাছ ইকুৱেল টু 100+, গতিকে আপোনালোকে সংকল্প যাত্ৰা পূব গুৱাহাটী সমষ্টিত আজি যিহেতু আৰম্ভ হ'ব, কি ক'ব বিচাৰিব? আমি এইটো গুৱাহাটী মহানগৰ জিলা সমিতিৰ তৰফৰ পৰা আজি সকলো স্তৰৰ মণ্ডল পৰ্যায়ত হওক বা শক্তিকেন্দ্ৰ পৰ্যায়ত হওক, বুথৰ পৰ্যায়ত হওক, আমি সংকল্পৰ পৰা সিদ্ধি হোৱালৈকে আমি সংকল্প আমি লৈছোঁ। আৰু আমি এনেধৰণৰ সংকল্প লৈছোঁ, প্ৰতিটো ভোটাৰ আমি পেজ পৰ্যন্ত জিকাৰ কাৰণে আমি আশা কৰিছোঁ। আৰু সেইকাৰণে আমি সকলো পৰ্যায়ত মণ্ডল পৰ্যায়ৰ পৰা আৰম্ভ কৰি আমাৰ পৃষ্ঠা প্ৰমুখলৈকে সকলোৱে এনেধৰণৰ সংকল্প লয়, প্ৰতিটো স্তৰতে এনেধৰণৰ যাত্ৰা আৰম্ভ কৰিব। আৰু যিহেতু আজি আমি প্ৰথমবাৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যোগত এই লতাশিল খেলপথাৰৰ পৰা আমি আৰম্ভ কৰিছোঁ, নেহৰু স্থানলৈকে যাম। আৰু পৰৱৰ্তী সময়ত সকলো স্তৰতে এনেধৰণৰ হ'ব। আমাৰ যি 100+ আছে বা আমাৰ বিজেপি প্লাছ 100+ আছে, আমি গুৱাহাটী মহানগৰ জিলাত আকৌ পুনৰবাৰ আমাৰ 4টা যি সমষ্টি আছে, 4টা সমষ্টিত আমাৰ ভাৰতীয় জনতা পাৰ্টি অধিক সংখ্যক ভোটত বিজয়ী হ'বলৈ আমি চেষ্টা কৰিম। ধন্যবাদ। কেমেৰা পাৰ্চন জিতু বৰুৱাই দেখুৱাব এবাৰ।